গাইজ, পুলিচ ব্লগৰ অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এগ কাৰী আৰু তাৰ কাৰণে লৈছোঁ একেবাৰে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, লৈছোঁ দুটা সৰু সৰুকৈ কাটি লোৱা বিলাহী আৰু লৈছোঁ আদা নহৰু বটা। ইয়াতে মই পিঁয়াজ 4টা লৈছোঁ আৰু প্ৰথমতে মই গেছৰ ওপৰত এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই মিঠাতেল এড কৰি দিলোঁ আৰু এতিয়া মিঠাতেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম। আৰু ইয়াতে মই কণীখিনি বইল কৰি ল'লোঁ আৰু বইল কৰি ইয়াতে মই ফুটা ফুটা কৰি লৈছোঁ যাতে কণীখিনি ফ্ৰাই কৰি থাকোঁতে ফুটি নাযায়। আৰু এতিয়া তেলখিনি ভালদৰে গৰম হ'ল আৰু এতিয়া ইয়াতে মই দি দিম অকণমান হালধি। কণীখিনি ফ্ৰাই কৰাৰ আগত মই সদায় অকণমান হালধি দি দিওঁ, তেতিয়া কণীখিনি ফ্ৰাই কৰি থাকোঁতে কালাৰটো ভাল হয় কণীকেইটাৰ। আৰু এতিয়া মই ইয়াতে এটা এটাকৈ দি কিনে কণীখিনি ফ্ৰাই কৰি ল'ম। আৰু কণীখিনি মই ৰঙচুৱা হোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু কণীখিনি ভালদৰে মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া কণীখিনি মই উঠাই ল'ম। আৰু সেই একেখিনি তেলতে মই দি দিছোঁ কেইটামান পাঁচফোৰণ ফোৰণৰ কাৰণে আৰু পাঁচফোৰণখিনি ভালদৰে ফোৰণ আহিবলৈ দিম। আৰু এতিয়া ইয়াতে মই দি দিম তেজপাত কেইখিলা মই ছিঙি দিছোঁ মাজতে মানে ফালি পিনে। আৰু তেজপাত কেইখিলা দিয়াৰ পিছত মই ইয়াতে অকণমান লৰাই পেলাই ইয়াতে মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি এড কৰি দিছোঁ আৰু পিঁয়াজখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু বন্ধুসকল, মই পিঁয়াজখিনি লৰাই ভাজি আছোঁ যিমান পাৰোঁ সিমান। আৰু পিঁয়াজে দেখিছেনে নিজৰ কালাৰটো চেঞ্জ কৰিছে। আৰু এতিয়া মই এনেকুৱাতে দি দিম আদা নহৰু বটাখিনি, কাৰণ এই পিঁয়াজখিনি মোৰ ভাজা প্ৰায় হৈ গৈছে। আৰু গাইজ, এতিয়া ইয়াতে মই দি দিছোঁ আদা নহৰু বটাখিনি আৰু এতিয়া মই আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে 2 পৰা 3 মিনিট সময় ভালদৰে লৰাই ফ্ৰাই কৰি থাকিম, মানে ভাজি থাকিম। আৰু গাইজ, মই 2-3 মিনিট সময় ভাজি লোৱাৰ পিছত ইয়াতে এড কৰি দিছোঁ বিলাহীখিনি আৰু বিলাহীখিনি দি মই এবাৰ লৰাই পেলাই ইয়াতে দি দিম এতিয়া নিমখ। মানে কি হয়, বিলাহীখিনি দিয়াৰ পিছতে আপোনালোকে যদি নিমখটো এড কৰি দিয়ে তেতিয়া বিলাহীখিনি সোনকালে গলিবলৈ আৰম্ভ কৰে। মই ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু এতিয়া এইখিনি মই আকৌ ভালদৰে লৰাই ভাজি থাকিম। আৰু বন্ধুসকল, এয়া দেখিছেনে মই ধুনীয়াকৈ লৰাই ভাজি আছোঁ। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে মছলাখিনি যিমান ভাজিব সিমান টেষ্ট হয় খাবলৈ কাৰণে। আৰু মই যিমান পাৰোঁ সিমান ভাজি থাকোঁ। একেবাৰে আপোনালোকে গেছটো সদায় মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে ল' ফ্লেমত ৰাখিব। হাই ফ্লেমত দিলে মছলাটো জ্বলি যাব বা তলত লাগি ধৰিব, তেতিয়া খাবলৈ টেষ্ট নহ'ব। আৰু সেইকাৰণে আপোনালোকে গেছৰ মানে ল' ফ্লেমত ৰাখিব গেছটো সদায়, নহ'লে আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিলেও হ'ব। আৰু এতিয়া মই এইখিনি মানে পুৰা ল' ফ্লেমত দিয়ে ভাজি আছোঁ। আৰু এতিয়া মই ইয়াতে শুকান মছলা ইউজ কৰিম। ইয়াতে শুকান মছলাৰ ভিতৰত মই দিছোঁ নিমখ, হালধি আৰু ইয়াতে মই 2টামান মছলা এড কৰিম বাৰু। এনেকুৱাতে এতিয়া মই ইয়াতে দি দিম অকণমান চিকেন মছলা দি দিছোঁ। ইয়াতে মই চিকেন মছলা দিলে অকণমান মাংসৰ নিচিনা মানে ফ্লেভাৰটো আহিব, সেইকাৰণে দিছোঁ। আৰু ইয়াতে মই দি দিম এতিয়া অকণমান জিৰা পাউডাৰ। আৰু এতিয়া মই এইখিনি আকৌ অকণমান লৰাই ভাজি থাকিম। আৰু এতিয়া ইয়াতে মই অকণমান পানী এড কৰি দিম, নহ'লে মছলাখিনি তলত অকণমান লাগি যোৱা নিচিনা হৈছে, সেইকাৰণে মই ইয়াতে পানীখিনি এড কৰি দিলোঁ। অকণমান পানী এড কৰিছোঁ, বেছি পানীও এড কৰা নাই। আৰু এতিয়া এইখিনি মই আকৌ লৰাই ভালদৰে ভাজি আছোঁ।
আৰু বন্ধুসকল এতিয়া ইয়াতে মই দি দিম এটা আলু বইল কৰি ৰাখিছিলোঁ সেই আলুটো মই দি দিছোঁ তেতিয়া অকণমান মানে কাৰীটো অকণমান গ্ৰেভিটো অকণমান মানে ডাঠ হ'ব নহ'লে যদি ইয়াতে মই অকল পিঁয়াজ আৰু বিলাহী দিয়ে বনাওঁ তেতিয়াহ'লে অকণ পনীয়া টাইপৰ হৈ থাকিব যিহেতুকে ইয়াতে মই অলপমান পানী এড কৰিম আৰু এতিয়া এইখিনি মই আলুখিনি দি পেলাই অকণমান সময় লৰাই পেলাই ভাজি থাকিম আৰু এয়া আলুখিনি দিয়াৰ পিছত যে বহুত বেছি সময় ভাজিব নালাগে আপোনালোকে ইয়াতে পানীটো এড কৰি দিব পাৰিব আৰু এইখিনি মোৰ ভাজা হৈ গ'ল এতিয়া মই ইয়াতে পানী এড কৰিম আৰু বন্ধুসকল এয়া মই জোখমতে পানীটো এড কৰি দিলোঁ ইয়াতে মই 4জন মানুহৰ জোখাত 5জন মানুহৰ জোখাত 4-5জন মানুহৰ জোখাত মই ইয়াতে পানীখিনি এড কৰিছোঁ আপোনালোকৰ যিমান মানুহ হয় সিমানটো জোখতে এড কৰি ল'ব আৰু ইয়াতে মই এতিয়া কণীকেইটা এড কৰি দিছোঁ আপোনালোকে এটা উতল অহাৰ পিছতহে কণীখিনি এড কৰিব আৰু এটা উতল অহাৰ পিছতে মই এয়া কণীখিনি এড কৰি দিছোঁ আৰু এতিয়া এইখিনি মই 5 পৰা 10 মিনিট সময় উতলিবলৈ দিম আপোনালোকে জোলখিনি যিমান উতলাব সিমান টেষ্ট হ'ব খাবলৈ কাৰণে